তো নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ' পৰা স্বাগতম জনাইছোঁ মোৰ চেনেল দীপ্তি ব্লগছলৈ। আৰু আমি বৰ্তমান গৈ আছোঁ বৰদোৱা, নগৰ বৰদোৱা গৈ আছোঁ। শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান গৈ আছোঁ। আৰু বাটত মানে ইয়াতে কিবা এক্সিডেণ্ট হৈছে, সেইকাৰণে অলপ জাম হৈছিল। পুলিচ চুলিচ আছে, বেছি ডাঙৰ এক্সিডেণ্ট নহয় চাগে, সৰু এক্সিডেণ্ট। চাওঁ বাৰু কাৰ কি হৈছে। মাৰুতিক মাৰি দিছেচোনে। হাও ভাই, গেছটো অলপ সৰু নহয় এক্সিডেণ্ট। ৱেলকাম জনাইছে, আদৰিছে, থেংক ইউ। আহি আমি এইখন দেখছে না, গেটখন পালো। এইখন দেখছে না, এতিয়া আমি গেটৰ পৰা এণ্ট্ৰি কৰিম বৰদোৱা। চাচাই তামোল খাব ৰখছি ৰ'ব, পালোৱে ৰ'ব আৰু অলপমান আছে। মাথো 1 কিলোমিটাৰ। কি বাছ কেনে? ধুনীয়া ভাইটি, তোমাৰ কেনে? ইটো পাছফালে চাই থাকে। ফাইনেলি আহি পালো আৰু ই ৰিক্সাৰ পৰা নামিলো। তো আহি পালো গেট। এইখন হৈছে গেট, প্ৰথম গেটখন এইখন। আৰু ইয়াতে শৰাই আছে, দুটা চাইডত দুটা শৰাই আছে। আৰু এইখন গেটখন। চলো তো ইয়াৰ পৰা ইয়াতে প্ৰথম এণ্ট্ৰি কৰিলোঁ। আৰু এণ্ট্ৰি কৰি সোমাই আহি ইয়াতে পুখুৰী এটা দেখা পালোঁ। এইটো পুখুৰী আছে ইয়াতে। ৰ'দৰ বতৰ হ'লে বাৰু ইয়াতো গাটো ধুই দিলোঁ হয়, কিন্তু মানে বৰষুণে পৰি আছে, সেইকাৰণে গাটো নুধং বাৰু ইয়াতে। বাকী ইফালেদি সোমং, এতিয়াও শৰাই আছে। হেৰি এণ্ট্ৰি দিয়া ভাইটি চাওচোন, তুমি ইমান কথা কিয় কৰো। হৈছে মেইন মন্দিৰটো, সোমাই কিনে লেফ্ট চাইডত পাই মন্দিৰটো। আৰু এইটো বা কি চাওঁ বাৰু, আৰু কিবা ভুল হ'ব পাৰে দিয়ক, মোৰ অলপো নলেজ নাই ইয়াৰ ওপৰত। তো কিবা বকব বাৰু, ভুল শুদ্ধ কি উল্টা পাল্টা নাজানো আৰু। চৰি দে, এইটো মেইন মন্দিৰটো নহয় দিয়ক, এইটো মেইন মন্দিৰটো নহয়। মেইন মন্দিৰটো হৈছে এইটো হৈছে মেইন মন্দিৰটো। আৰু ভিতৰত যাই আছোঁ বাৰু, একদম যাম, নিশ্চয় যাম, দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। আৰু ইয়াতে দেখছে না, আৰু এইটো জাতীয় পোচাক পৰিধান কৰিহে ভিতৰত প্ৰৱেশ কৰিব। মানে আপোনাৰ এইগিলা জিন্স পেণ্ট পিন্ধি আমি যাব নোৱাৰোঁ ভিতৰত। এই দেখছে না, এখেতক ধুতি পিন্ধি গৈছে। এই ধুতি চুটি পিন্ধি যাব লাগিব, তেতিয়াহে মানে ভিতৰত যাব পাৰিম। চ' ভিতৰত যাওঁ নহ'ব দিয়ক, ইয়াৰ পৰাই চাই লওক। এই মই ইয়াতে আমাৰ তাৰে চলি এটা লগ পালোঁ। কেনে খবৰ? কিহত আহিছা তুমি? বাছত আহিছা? কা আহিছা? গোটেই গাঁও আহিছি না কিন্তু? এই বঢ়িয়া। আৰু ইয়াতে এক্সট্ৰাকৈ ছাতি দিয়াৰ কাৰণে, পূৰা চাকি দিয়াৰ কাৰণে দিছে। আৰু আমাৰ বছে ছাতি জ্বলাব, ধূপ জ্বলাব, চব লৈ আহিছি। আৰু এইফালে আহি দেখা পালোঁ, ইয়াতে গেটত লেখা আছে আকাশী গংগা বুলি। কিন্তু আই ডণ্ট ন' আকাশী গংগা কি বস্তু, কাৰণ আমি একো নাজানোৱেই, এনেকৈ একো নাজানো। আৰু ইফালে মানে গান গাই আছে। আপনার এতে ঘর না? এতে ঘরে না? আপনি যে বাজে আছে, এইটো কি বস্তু? এইটো খমক বুলি কয়। খমক নিজে বানাইছে নাকি আপনি? আনি পেলাই বনাইছো। ঠিকে আছে। নামটো কৈ দিয়ক আপোনাৰ। মোৰ নাম গোপালদেৱ কাকতি। মই মানে দোতালা বজাওঁ আগতে, দোতালা টুকাৰী নেগেৰা চব বজাওঁ। এতিয়া মই ডাৱৰীয়া হ'ল কাৰণে মই নেগেৰা অনা নাই। ঠিকে আছে। আৰু মানে গান গাঁৱৰ সেইত মানে কিবা দি আছে। আৰু এলেকাটো গোটেই সৰু নহয় দিয়ক, আমি খালি তাতে থকা বুলি ভাবিছিলোঁ, কিন্তু এইটো চাইডতো আছে। এলেকাটো ডাঙৰে আৰু। তো এতিয়া গম পালোঁ আকাশী গংগা মানে কি। আকাশী গংগা, দিছ ইজ আকাশী গংগা। ফাইনেলি আকাশী গংগা এইটো মানে পুখুৰী, বম ডাঙৰ পুখুৰী এটা, কম ডাঙৰ পুখুৰী নাই। আৰু এই এলেকাটো দেখছে না, এই যিটো ৰাউণ্ডটো আছে, এই ৰাউণ্ডৰ পাৰে তাৰমানে মানুহ আহি বনভোজ বুলি কয় না, বনভোজ পিকনিক। এই পিকনিক মানে বনভোজ না, সেই আৰু বনভোজ। কিন্তু এইটো চাওকচোন কি লেখা আছে। এইটো তাৰমানে অনুগ্ৰহ কৰি নিৰামিষ আহাৰ গ্ৰহণ কৰে যেন, মানে ইয়াতে মাছ মাংস এইবিলাক নচলে। চ' অনলি নিৰামিষ। ইফালে আপোনালোকৰ খায়ে আছে, খানা চলি আছে ইফালে। এইটো কিহৰ খানা নাজানো দে। এইটো আৰু কমিটি মাইনা চৰি দে, দুখ পাইছ? টিকলিত তাতে লাগি গৈছিল হাতখন, একো নাই দিয়ক, মাইনা দুখ পোৱা নাই বাৰু। তো ইয়াতে নাজানো কি চলি আছে, পিকনিক টাইপৰ নে কমিটিৰে কিবা চলি আছে। কিন্তু ইয়াতে তাৰমানে এই পুখুৰীৰ পাৰে মানে খাই, মানে এটা ধুনীয়া পৰিৱেশ, এটা মানে ধুনীয়া পৰিৱেশ। গৰম ৰ'দ দি থাকিলেতো জিৰাবৰ কাৰণে বহুত জেগা আছিল। ৰ'দ দি থাকিলে বতৰটো অলপ ভাল লাগিল হয়, কিন্তু আজি অলপ বৰষুণ হৈ আছে। তথাপিও কোনো কথা নাই, বৰষুণ দিলেও। আৰু ইয়াতে দুটা ফটো উঠি লওক, তাৰপিছত ইয়াৰ পৰা আৰু ৰেপচাক্কৰ হওঁ আৰু ইয়াতে আৰু নাথাকোঁ বেছি সময়। আৰু
লাহে লাহে দেৰিও হৈ আহি আছে আৰু এটা জাগাত যাওঁ প্লেন আছে চাওঁ পাৰো না মিলাবা সেইটোতো এইখন এখন গেট আছে এন্ট্ৰি গেট বহুতখন আছে কিন্তু সেইফালে আছে এইফালে আছে বহুতখন এন্ট্ৰি গেট আছে মানে ৰাস্তা বহুত টানা সেইকাৰণে এন্ট্ৰি গেটটো বহুত হয় তো এতিয়া ফাইনেলি আমি যাব ওলাইছো যাব মানে এটা আৰু জাগাত যাওঁ কথা আছিল কিন্তু চাওঁ যাওঁ হয় না নহয় তাকে কি কোৱা বছ চাই লওঁ কি হয় চাই লওঁ আৰু এতিয়া আমাৰ বাহিৰৰ গেট মানে এন্ট্ৰি হেৰি কৰিছিলোঁ যেতিয়া হেৰি বাহিৰ হৈ যাব লাগিব আৰু বাহিৰত আছে আমাৰ গাড়ী মানে কি নাম টুকটুকি না কি আছিল টমটম টমটম তো হোটেল আহি ললো আৰু এইটো ভাতটো খাই লওঁ তো আমি আহি পালো হোটেল ৰুম আহি পালো চাচাই মানে আমাৰ যিটো ট্ৰিপ গোটেইখিনি মানে হেণ্ডেল কৰি দিছে কক গেলো কি কথা চবখিনি চাচাই মেনেজ কৰিছে চাচা ধন্যবাদ দিয়ক নামটো কওকচোন ছাৰ মোহাম্মদ আহমেদ আলী এইটো বস্তু চাওকচোন ইয়াতে লেখা আছে আমাৰ নগাঁও আমাৰ গৌৰৱ বুলি আৰু মই স্কুল কলেজতো দেখা পাইছো এইটো বস্তু আৰু ইয়াতো আৰু দেখছি না মালটো অলপ ঘৰেনো পাই আৰু ভিতৰত এটা ঘড়ীও আছে এইটো মানে কি নগাঁৱৰ পৰিচয় নেকি আৰু কোনোবাই যদি জানে এই বস্তুটো কি অলপ জনাই দিবচোন কমেণ্ট কৰি অলপ গধূলি সময়ত ওলাই আহিছিলোঁ আৰু ইয়াতে এখন ফাংচন দেখা পালোঁ কিন্তু ফাংচনত গ'লে ফাংচন বুলি ক'লে অলপ বেলেগ দিয়কচোন তো ফাংচন চাওঁ এতিয়া আৰু তাতে আৰু একক নৃত্য প্ৰতিযোগিতা চলি আছে তো বলক পণ্টৰ লোক চলো ফাংচন আহি পালোঁ পুৰা একদম কি বা চলে এতিয়া বহিম আৰু বিন্দাছ চাম দিয়ক এতিয়া নাচছো বয়া কথা না আৰু আমাৰ ভাইয়া আহি গৈছে এতিয়া ৰুমৰ ভাড়া দিব লাগে আৰু আইডিয়া আমাক দি দিব আমি পইচা দি দিম আৰু যাওঁ আৰু ভাইয়া 50 টাকা কমকে দিছো মাত নিদিবি কিন্তু 50 টাকা কমকে দিছো আৰু নকবি আৰু দাদা এড্ৰেছটো কৈ দিব নগদ যদি আপোনালোকে কেতিয়াবা আহে এইখন হোটেলত মজাছে থাকিব পাৰিব আৰু বহু কম পইচাত বহু ভাল ৰুম পাইছো আমি আৰু আপোনালোকেও পাব দিব না বঢ়িয়া আৰু এড্ৰেছটো কৈ দিয়া এড্ৰেছটো হ'ল খ্ৰীষ্টানপট্টি এডিপি ৰোড নিউ ইণ্ডিয়া বেকাৰী অপজিট সাইড গেষ্ট হাউচৰ নাম হ'ল ডিলাইট গেষ্ট হাউচ বঢ়িয়া ওকে ফোন নম্বৰটো ডেসক্ৰিপচনত দি দিম ডেসক্ৰিপচনত আপুনি ফোন নম্বৰ আজি হৈছে নগদ লাষ্ট ডে আৰু এতিয়া আমি গোটেইকেইটা যাব ওলাইছো দেৱই গা পা ধুই ৰেডি হলা মই ৰেডি হলো আৰু নিকু গা ধুই আছে তো এতিয়া আমি যাম আৰু নগদ ট্ৰিপটো ইয়াতে খতম কৰো আৰু এই ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনে লাইক শেয়াৰ কমেণ্ট একো কৰিব নালাগে খালি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যদি আগলৈ মোৰ ভিডিঅ'বিলাক চাই যাব বিচাৰে আৰু দাদা বাই বাই ক'লে